কিন্তু দেখিবলৈ পাওঁ বিভিন্ন সময়ত স্বয়ংভূ নেতাৰ জন্ম পায় নিৰ্বাচনত প্ৰায় 6 মাহ বছৰ দিন আগত এটা সমষ্টিত তেওঁলোক ধুমকেতুৰ নিচিনা আহে নিজে ডাঙৰ লিডাৰ বুলি কয় নিজে এটা দলৰ দাবিদাৰ বুলি ভাবি লয় হয়তো কোনোবা জনে নিৰ্দলীয় খেলে 4-5 ভোট লৈ যায় হয়তো কোনোবা তাৰ পিছৰ পৰা অৰ্থদান হৈ যায় তেওঁলোকক দেখা পোৱা নাযায় এনেকুৱা বহু সমষ্টি আছে স্বয়ংভূ নেতা ওলাই নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে ডিজিটেল আসাম লাইভ আজিৰ মত বিনিময় অনুষ্ঠানত আমাৰ ষ্টুডিঅ'ত উপস্থিত হৈছে কামৰূপ জিলাৰ বাইহাটা চাৰিআলি তুলামাটি এগৰাকী সঁচা অৰ্থত সমাজ দৰদী সমাজ হিতৈষী সমাজক ভাল পোৱা এগৰাকী ব্যক্তি নাম হল মতলেবুদ্দিন আহমেদ পোনপ্ৰথমে আপোনাক স্বাগতম জনাইছো ধন্যবাদ নমস্কাৰ এই সময়ত এগৰাকী অতি সহজ আৰু সৰল ব্যক্তিৰ অধিকাৰী আছিল গিয়াছুদ্দিন আহমেদ গিয়াছুদ্দিন আহমেদৰ কলা হোৱাই তুলি এইগৰাকী মতলেবুদ্দিন আহমেদ বৰ্তমান সমাজ দৰদী পুনৰবাৰ আপোনাক স্বাগতম জনাইছো ধন্যবাদ আৰু ইয়ালৈ আহ্বান জনোৱাৰ বাবে ডিজিটেল আসামক ধন্যবাদ জনাইছো মতলেবুদ্দিন আহমেদ আমাৰ ষ্টুডিঅ'ত আজি এই কাৰণে অতিথি হল এগৰাকী অসাধাৰণ লোক সমাজৰ যদি চাবলৈ যোৱা হয় মূল 5টা দিশ সামাজিক সাংস্কৃতিক বা ধৰ্মীয় আৰু ৰাজনৈতিক এই আটাইকেইটা দিশত এগৰাকী সক্ৰিয়ভাৱে জড়িত মতলেবুদ্দিন আহমেদ এখেতে সমাজ ব্যৱস্থাৰ লগত কেনেকুৱা ধৰণে জড়িত হৈ আছে ইমানকেইটা স্তৰৰ লগত সমাজ সেৱা কৰি পোনে পোনে আপোনাক যদি সোধা হয় যে আপুনি ফিল্ম জগতৰ লগতো জড়িত একেদৰে ফিল্ম জগতৰ লগতো জড়িত আপুনি বিশিষ্ট ব্যৱসায়ী এগৰাকী বিশিষ্ট সমাজসেৱক ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত সাংস্কৃতিক বিভিন্ন ধৰ্মীয় বা সাংস্কৃতিক অনুষ্ঠানৰ লগত আপুনি জড়িত আচলতে এই সকলোবোৰ সামাজিক ক্ষেত্ৰখনত যে আপোনাৰ অৰিহণা এই অৰিহণা যদি আমি চাবলৈ যোৱা হয় সামাজিকভাৱে আপুনি বিশিষ্ট ব্যৱসায়ী হিচাপে বৃহত্তৰ বাইহাটা চাৰিআলি কমলপুৰ LAC কমলপুৰ সমষ্টিৰ বিভিন্ন অঞ্চলত বিভিন্ন সময়ৰ পৰা প্ৰায় 1995 চনৰ পৰা আপুনি ৰাজনীতিত সক্ৰিয়ভাৱে জড়িত হৈছে কিন্তু তাৰ পূৰ্বৰ পৰা আপুনি বিভিন্ন ধৰ্মীয় অনুষ্ঠান বুলি কোৱাৰ লগে লগে এটা বিশেষ ধৰ্মৰ নহয় হিন্দু মুছলমান এই সকলো ধৰ্মৰ ধৰ্মীয় অনুষ্ঠানবিলাকত আপুনি জড়িত হৈ আছে হয় এইটো আপুনি যেটো প্ৰশ্ন কৰিছে এইটো নিশ্চয় সঁচা কথা ক'বৰ কাৰণে গ'লে জন্মসূত্ৰে আমি সমাজখনক পাইছো সমাজৰ অসমীয়া সমাজখনৰ শিষ্টাচাৰৰ মাজত আমি ডাঙৰ দীঘল হৈছো মোৰ ঘৰটো আমাৰ হিন্দু মানুহ মুছলিম মানুহ একেলগে লাগালে 100 মিটাৰ মোৰ ঘৰ আৰু আমাৰ ডেকা চুবাৰী একেলগে আমাৰ লাগালাগে সেইটোকে আমাৰ শিষ্টাচাৰখিনি আমাৰ তাত ডিফাৰেণ্ট নহয় আমি অসমীয়া মুছলিম হিচাপে আমাৰ আৰু আমাৰ হিন্দু মানুহখিনিৰ লগত আমি একেলগে মই ক্লাছ 9ত থাকাতে টেষ্ট পৰীক্ষাৰ প্ৰায় 13 দিন মান আগতো মই নামৰ লগত জড়িত হৈ মই আৰু মোৰ বন্ধু এজন আছিল নৌচদ আলী আমি দুজনে এমানে হেঁপা আছিল তেতিয়া আমি দৰঙৰ দুনি বুলি জায়গা আছিল তেতিয়াও চাইকেল লৈ যোৱা আছিল ক্লাছ 9তে সেই আবেগ আমাৰ নাছিল এটা আবেগ আছিলে যে যেটো বস্তু ভাল পাওঁ অৱশ্যে তেতিয়া অলপ মা গাজি এইবিলাক খাবৰ কাৰণে অলপ লাড়ুটো নাৰিকল লাড়ুটো খাবৰ কাৰণে ইচ্ছা থাকে সেই অনুযায়ী আমি তেতিয়াই শিকিছো যে ধৰ্মটো কোনো ডাঙৰ বস্তু নহয় আৰু পিছত যে আমি ইছলামিক পৰম্পৰা হিচাপে শিকিছো যে কোনো ধৰ্মকে কোনো ক্ষীণ কৰিব নাপায় আজি কোৰাণতো কোৱা নাই বৰং পাপহে হ'ব বুলি কৈছে অন্য ধৰ্মক যদি ক্ষীণ কৰে গতিকে সেইটো শিকিছো গতিকে এইবিলাক জানাৰ এতিয়া অলপ মিচিউৰ্ড হলো তেতিয়াই কিন্তু আমি এনেকুৱা আছিলো সমাজখনক লগত লৈ কেনেকৈ যাব লাগে বন্ধু বৰ্গ আৰু আমাৰ মোৰ নিজৰ দাদা বা মোৰ নিজৰ খুৰা যেনেকৈ অন্য কাষ্টৰ মানুহজনকো আমি এতিয়াও আমাৰ সেইদিনা আমাৰ বোৰ্ড কমিটি মিটিং হৈ গৈছিল ঠিক তেনেকৈ মোক আশীৰ্বাদ দিয়া যাৱাৰ লগে লগে নাম ধৰিছে
ঠিক তেনেকৈ বোৰ্ড কমিটিৰ মিটিং এখন অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি মাননীয় গৌৰৱ গগৈ ডাঙৰীয়াৰ নিৰ্দেশ মৰ্মে আমাৰ 2 নং LP স্কুলৰ আমি সম্পূৰ্ণ প্ৰাংগণত পাতিছিলোঁ ফিল্ডখনত সেইদিনাখন স্বতঃস্ফূৰ্তভাৱে আমি ফেচবুকতো দিছোঁ সম্পূৰ্ণ মানুহখিনি ওলাই আহে তাত নাচায় এইটো গতিকে আপুনি যিটো কৈছে সামাজিক দিশটো নাজানো আগৰ পৰা পকেটত কেইটকা আছে সেইটো বেলেগ কথা কিন্তু কাৰোবাক বেছিকে দিব নোৱাৰিলো হয়তো কাৰোবাৰ এটা অসুখ হৈছে জানো তাক 5000 টকা লাগে তেতিয়াৰ কথা হয়তো তেতিয়াও 500 টকা দি হলো মই তেতিয়া সহায় কৰিছিলোঁ তেতিয়াৰ কথা গতিকে কমলপুৰ সমষ্টিৰ বৃহত্তৰ কমলপুৰ সমষ্টিৰ যদি হৃদপিণ্ড হয় বাইহাটা চাৰিআলি হয় গতিকে কমলপুৰ সমষ্টি কিন্তু আপুনি একগৰাকী বিধায়ক নহয় বা মন্ত্ৰী নহয় কিন্তু বিভিন্ন ধৰণৰ অনুষ্ঠানবোৰ মতলেব আলি বিভিন্ন ধৰণৰ কাৰ্যসূচীত মতলেব আলি মুখ্য অতিথি বিশিষ্ট অতিথি বা উদ্বোধক হিচাপে বিভিন্ন ধৰ্মীয় অনুষ্ঠানবোৰ হিন্দু হওক মুছলমান হওক সকলো ধৰ্মীয় অনুষ্ঠানত আপোনাক নিমন্ত্ৰণ দিয়া হয় এই কাৰণটো কি আপোনাক যে নিমন্ত্ৰণ দিয়া হয় বা আচলতে সামাজিক যি দায়বদ্ধতা আপোনাৰ মানুহবিলাকে বিচাৰে হয় কেতিয়াৰ পৰা জন্ম হৈছিল আপোনাৰ এই সমাজপ্ৰিয় এই যিটো আপোনাৰ চিন্তাধাৰা মই আগতে ক'লোচোন হয়তো আমি যেতিয়া বাল্যকালৰ পৰা এইটো চেতনা আছিলে আৰু যিটো বৃহত্তৰ আমাৰ বাইহাটা চাৰিআলি এৰিয়া বুলি কওঁ কমলপুৰ সমষ্টিৰ আমাৰ হৃদপিণ্ড বাইহাটা চাৰিআলিটো চেণ্টাৰ পইণ্ট আমাৰ এইটোৱেই হয় ইয়াৰ পৰাই সম্পূৰ্ণ ৰচনা হয় যিয়ে নকৰক গতিকে আমাৰ আপুনি যিটো কৈছে সামাজিক বা ধৰ্মীয় অনুষ্ঠান আমি এটা শিকিছোঁ যে আপোনাৰ ব্যৱহাৰে আপোনাৰ পৰিচয় মই যদি কাৰোবাক সন্মান কৰোঁ মোক কোনোবাই মৰম কৰিব মই কাৰোবাক মৰম কৰিলে মোক কোনোবাই সন্মান কৰিব ঠিক তেনেকুৱা এটা অনুষ্ঠানত যেতিয়া মাতে মানুহে এটা আমাৰ পৰা দুআষাৰ হয়তো কথা আমি যিখিনি কম হয়তো আদৰ্শগত কথা আমি ক'ব বিশেষ নোৱাৰিম কিন্তু সমাজখনক সন্মান জনাই সমাজৰ এই অনুষ্ঠানটোৰ প্ৰতি আমাৰ যিটো ভক্তি আছে চেনেহ আছে সেইটোৰ এটা পৰম্পৰা ৰক্ষা কৰি প্ৰতিটো অনুষ্ঠানতে মই যাওঁ আৰু কেতিয়াবা বাইচান্স যাব নোৱাৰিলোঁ যিহেতু মই ব্যৱসায়িক সূত্ৰে বিভিন্ন জাগাত যাব লাগে কেতিয়াবা হঠাৎ প্ৰগ্ৰাম ওলাই যায় ঠিক তেনেকুৱাকৈ যদি আমাৰ হয় তথাপিও মই কিন্তু এপলাইজ কৰোঁ মানুহখিনিক সুধি কিনে মই কওঁ বা মেছেজ লিখি দিওঁ আৰু ফোনতো কওঁ তেওঁ এই তেনেকুৱা কাৰণত যাব নোৱাৰিলোঁ গতিকে যি অনুষ্ঠান মই গৈছোঁ প্ৰায় অনুষ্ঠানতে গৈছোঁ বা আপোনালোকে গম পাই যিহেতু সুধিছে আপোনালোকে চিঠি পত্ৰ চালে কমলপুৰ সমষ্টিৰ ভিতৰত 90% অনুষ্ঠানে বা পূজাই হওক বিহু হওক বঙালী বিহুই হওক 90% বা সাংস্কৃতিক মঞ্চ উদ্বোধন বা বিহু মঞ্চ উদ্বোধন বা পূজাতে হওক আপুনি এটা বস্তু শুনি কিনে হয়তো মিছা হোৱা বুলি ভাবিব এইবাৰ যোৱা বছৰটোত ভাদামহীয়া নাম যেতিয়া ষ্টাৰ্ট হৈছিলে 43খন নাম মই উদ্বোধন কৰিছোঁ 43খন নাম মই উদ্বোধন কৰিছোঁ হয় 2-3 জেগাত নামৰ দলক মই নিজে আগতে যোৱা বছৰে দিম বুলি কৈ থৈ দিছিলোঁ কিছু জেগাত যেনেকৈ কলমনি বুলি জেগা টুকুৰাত আছিলে ঠিক তেনেকুৱাকৈ আৰু কৰবাত কানি আছিলে এই অনুষ্ঠানবিলাকত আপোনাৰ আৰ্থিক অনুদান নিশ্চয় প্ৰদান কৰা হয় অনুষ্ঠান ডাইৰেক্টলি সেইটো মানুহে ডিমাণ্ড নকৰে মানুহে যেতিয়া নিজৰ এটা ৰেছপনচিবিলিটি এটা আছে অনুষ্ঠানটো যেতিয়া মোৰ বুলি ভাবিম সমাজখনক যেতিয়া মোৰ আপোনত্ব বুলি ভাবিম তেতিয়া নিজৰ ইচ্ছাকৈ আৰ্থিকভাৱে সহায় কৰা যায় কিন্তু যদি কোনোবাই জোৰকে কাৰোবাক সোধে আমি সেনেকুৱা অনুষ্ঠানত যাব টান পাওঁ কাৰণ কিয় যেতিয়া আমি ভাবোঁ যে মানুহে পইচাৰ কাৰণে বিচাৰিছে নেকি যদি আগতে কোনোবাই সোধে এতিয়া ডেকা ল'ৰাবিলাক ইমান ওলাইছে আমাৰ সমাজটিত যে আমাৰ সমাজটিত হয়তো পুৰা অসমতে নেকি মানে ওলাই পথাৰে আজিকালি ক্ৰিকেট খেলে ইমান অনুষ্ঠান আপোনালোকে চাব এজন ক্ৰিকেট সৰু ল'ৰাকে চিনি নাপায় নাই প্ৰায়বিলাক জেগাতে সেই আলিৰ মাজে মাজে যাই হলেও খেলখনত দুজন কথা আহিলে বিৰাট শান্তি পায় তাতে পইচা কথা নহয় তাতে মই 1000 টকা দিওঁ 2000 টকা দিলে সেইটো উৎসাহিত কাৰণ সেইখিনি আমাক লাগিব ল'ৰা কাৰণে ফিউচাৰ আমাৰ সেইখিনি উৎসাহ দিয়াটো আমাৰ ডিউটি যিয়ে ন আপোনাৰ এই কাৰ্যকৰী ক্ৰমণিকাবোৰ দেখি এটা যদি চিন্তাৰ উদ্বেগ হয় আৰু এই চিন্তাৰ উদ্বেগটো যদি আমি প্ৰকাশ কৰোঁ 1996 চনত আপুনি ৰাজনৈতিকভাৱে যোগদান কৰিছিল যুৱ কংগ্ৰেছত আৰু বৰ্তমান আপোনাৰ 2025 চনৰ যিটো ষ্টেজ হয় আপুনি নিৰ্বাচন অৱতীৰ্ণ হ'ব হয় এতিয়া মইতো আগৰ পৰা বিচাৰি আছোঁ 2011 পৰা একচুৱেলি মই নিৰ্বাচনৰ টিকেট বিচাৰি আছিলোঁ কিন্তু আজি কিছু বছৰ আগৰ পৰা প্ৰায় 8 বছৰমান মই কোনো সম্পূৰ্ণ ব্যৱসায়ীৰ লগত মই জড়িত আছিলোঁ সম্পূৰ্ণ ব্যৱসায়ীৰ লগত জড়িত আছিলোঁ
হঠাৎ মই ভাবিলো কমলপুৰ সমষ্টিটো কংগ্ৰেছৰ পৰা উদ্ধাৰ কৰিব লাগিব যে বিজেপিৰ পৰা উদ্ধাৰ কৰিব লাগিব বিজেপিৰ পৰা উদ্ধাৰ কৰিব লাগিলে এতিয়া বিজেপি দলৰ যিটো জনবল বাহুবল জনবল বুলি এইগুটি কৈছো মই আঁচনিৰ দ্বাৰা বল বুলি কৈছো আঁচনি দিয়ে তেখেতসকলে এট্ৰাকশ্যন কৰিছে যিখিনি এট্ৰাকশ্যন কৰিছে সেইখিনি মানুহৰ মাজত সোমাই যিটো ব্লেকমেইলিং কৰি আছে কমলপুৰৰ ক্ষেত্ৰত মই কৈছো বেলেগৰ সমষ্টিৰ কথা মই ক'ব নাযাওঁ মই তাৰমানে সমালোচনা কৰাতকৈ নিজস্ব কথাষাৰিয়ে মই কৈ ভাল পাওঁ মই কাৰো সমালোচনা কৰিব নাযাওঁ কিন্তু ঘটনা হৈছে কি ইয়াৰ বিধায়কে যিখিনি কৰিছে এইটো মই কোৱাতকৈ ৰাইজে বেছিকে ক'ব দিগন্ত কলিতা গতিকে ইয়াৰ ক্ষেত্ৰৰ পৰা উদ্ধাৰ কৰাটো বিচাৰিছো আৰু মোতকৈও কোনোবা উপযুক্ত মানুহ যদি কংগ্ৰেছত থকা মানুহক যদি কেতিয়াবা আপত্তি নাই মোৰ ক'ব লগা নাই এনেকুৱা ধৰণৰ হ'ব পাৰে নেকি কমলপুৰ সমষ্টিত কাৰণ দীৰ্ঘ সময়ৰ পৰা ইয়াত অসম গণ পৰিষদ দলত টিকট বিচাৰি আছে ইয়াত আছে অসম গণ পৰিষদৰ নেতা সত্যব্ৰত কলিতা যেনেকৈ মিত্ৰজোঁটত আছে ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদ কিন্তু ইয়াৰ বৰ্তমানৰ স্থানীয় বিধায়ক দিগন্ত কলিতাও আছে দিগন্ত কলিতা বিজেপিৰ পৰা আৰু অসম গণ পৰিষদ দলৰ পৰা সত্যব্ৰত কলিতা যদি মিত্ৰজোঁটটোৱে যদি কেনেবা কাৰণত দিগন্ত কলিতাকে টিকট নিৰ্ধাৰণ কৰে শেষ মুহূৰ্তত কংগ্ৰেছ হাইকমাণ্ডৰ লগত সত্যব্ৰত কলিতা এনেকুৱা ধৰণৰ কথা ওলাইছে সত্যব্ৰত কলিতাই কংগ্ৰেছ দলত আহি কমলপুৰ সমষ্টিত কংগ্ৰেছৰ দাবিদাৰ হ'বলৈ গৈ আছে এনেকুৱা ধৰণৰ এটা বিভিন্ন সময়ত ওলাই আছে কথা এনেকুৱা ধৰণৰ যদি হয় কমলপুৰ সমষ্টিৰ বিশেষকৈ যি কংগ্ৰেছ কৰ্মী আকোৱালি ল'ব নাই এইটো আপুনি কৈছে ঠিকে আছে আমাক কোনোবা কানি এনে অকানে পগনে কয় কোনে কয় এজিপিৰ ল'ৰাখিনিয়ে মানে ল'ৰাটো নহয় এজিপি এটা বয়োজ্যেষ্ঠ প্ৰায়খানি ল'ৰা আমাৰ বয়সৰে হেৰি হয় ডেকা ল'ৰা তাত বা যুৱ চাম বুলি ইয়াত এজিপিৰ গ্ৰাছৰুট লেভেল এটা বুথ কমিটি নাই কমলপুৰ সমষ্টিত মেক্সিমাম হয়তো 100টামান তেখেতসকলৰ মূল মুখ্যতঃ তেখেতসকলৰ কৰ্মকৰ্তা ইয়াত আছে আৰু প্ৰাক্তন বিধায়ক সত্যব্ৰত কলিতাই সেই বছৰ তেওঁ লাভ ভাল জীৱনত একবাৰ তেওঁ মজাটো পালে তেওঁ ভগৱানৰ ওচৰত সেইটোই শুক্ৰিয়া কৰিব লাগে যি পালে সীমানতে সমাপ্ত কৰি ফেলে তেওঁ বহিব লাগে বহি আছেও সেইবাৰ বিজেপিৰ আশীৰ্বাদৰ কাৰণেহে অকল বিজেপিৰ আশীৰ্বাদৰ কাৰণেহে জয় হৈছে এজিপি বুলি আপুনি জানে ইয়াত যে বাইটা চাৰিআলি এৰিয়াত এজিপি বুলি কিবা ইয়াত আছে নেকি নে তেওঁলোকে এটা কাৰ্যালয় আছে নে এটা বুথ কমিটি আছে নে মণ্ডল আছে নে ব্লক অফিচ এটা আছে অকল দুইজনমান মানুহে ঘূৰি ফুৰে হয় আপুনি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ কাৰ্যবাহী সদস্য হয় কিন্তু কিছুদিন পূৰ্বে যে মই এই কাৰণে কৈছো মই পুনৰবাৰ কওঁ বাইহাটা কমলপুৰ বিধানসভা সমষ্টিৰ হৃদপিণ্ড বাইহাটা চাৰিআলি এয়া বিভিন্ন ধৰণৰ সামাজিক মাধ্যম আছে বিভিন্ন ধৰণৰ সামাজিক চেল আছে যদি যথাসম্ভৱ মই দেখুৱাবলৈ সম্ভৱ হওঁ ইয়াত বাইহাটা চাৰিআলি আমি বুলি এটা ফেচবুক পেজ হয় ইয়াত লিখা হৈছিল 2026ত কমলপুৰ সমষ্টিৰ বাহিৰে বিধায়ক হিচাপে কাক বিচাৰে এই ক্ষেত্ৰত বিভিন্ন ক্ষেত্ৰত ভোট প্ৰদান কৰা হৈছিল বৰ্তমানৰ বিধায়ক দিগন্ত কলিতাই পাইছিলে 1K তাৰ তলতে অৰ্থাৎ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ বৰ্তমানৰ যে এক্সিকিউটিভ মেম্বাৰ মতলেব আহমেদ বুলি আছে কিন্তু মতলেবুদ্দিন আহমেদে পাইছিলে 571 ভিউজ অংকুৰ দাস তৃতীয় গৰাকী আছিল অংকুৰ দাস তেখেতে আছিল 461 কিন্তু একেবাৰে শেষত সত্যব্ৰত কলিতা 204 কিন্তু আপুনি নিৰ্বাচনত অৱতীৰ্ণ আজিলৈকে হোৱা নাই যথাসম্ভৱ টু দ্য বেষ্ট অফ মাই নলেজ কিন্তু বাইহাটা চাৰিআলি বাহিৰে এই যে সামাজিক মাধ্যমত যিবোৰ আপোনাৰ পোষ্ট এৰি দিয়াৰ পিছত যি ভোট বিচাৰে তাত দ্বিতীয় স্থান দখল কৰিছে সামাজিক মাধ্যমত এক প্ৰকাৰ কি অসম গণ পৰিষদ সত্যব্ৰত কলিতাৰ যিটো সাংগঠনিক অসম গণ পৰিষদৰ যিটো সাংগঠনিক দিশ কৰবাত স্থবিৰ হৈছে বুলি ক'ব বিচাৰে আপুনি নহয় এতিয়া এক নম্বৰ কথা আছে মই ধন্যবাদ জনাইছো যেটো আমি বাইহাটা চাৰিআলিৰ যিটো পেজ
সেইটো সম্পূৰ্ণ আমাৰ লোকেলিটিত ইয়াত সম্পূৰ্ণ কমালপুৰ সমষ্টিৰ প্ৰায় 23,000 মান মানুহ ইয়াত ইনক্লুড কৰি আছে ইয়াৰ একচুৱেলি মই নাজানো ইয়াৰ এডমিন কোন হয় কোনে আমিও নাজানো ক্ৰিয়েট কোনে কৰিছিল মই নাজানো সেইদিনাখনে যিদিনাখনে তেখেতসকলে কৈছিল মই ৰাতি শুব ওলাইছো তেতিয়া মোক আমাৰ মৃদুল ডেকা বুলি ফোন কৰিছিলে যে দাদা এনেকুৱা এটা ভিউত আছে মই ক'ত এনেকুৱা বাহিৰত চালি এনেকুৱা পেজ এটাত এইটোত খুলি চালো মই হয় নেকি তাৰপিছত মই কি বা প্ৰচেছ মই দুই জেগা মানে মই দাবী ফালে চাইছিলো মানে ডাবল ঠিক হৈ থাকে এইটো গম নাপাওঁ আৰু কি হৈছিলে যিয়ে নহওক আৰু গম পোৱাৰ পিছত নেক্সট দিনাখনে কিবা ৰিজাল্টটো দিলে তাৰপিছত স্থবিৰ কাৰণ মই ইয়াত নাছিলো মই তেতিয়া শ্বিলঙত আছিলো সেইদিনাখনে মই নাছিলো আৰু তাত নেটৱৰ্কো নাপায় মোৰ লগত যোগাযোগ কৰি পেলাই মই ইয়াত উপস্থিতে নাছিলো সেইদিনা যিয়ে নহওক মই ধন্যবাদ জনাইছো যিসকল মানুহে আমাক মৰম চেনেহ কৰি বা বিধায়ক নোৱাৰ পিছতো বিধায়ক বা চৰকাৰৰ মেইন মানুহ এজন আছে তাকেতো হেৰিটো লৈকে দ্বিতীয় বছৰ 24% হেৰি কৰি দিছিলে আৰু সত্যব্ৰত কলিতে 8% পাইছিলে দিগন্ত কলিতে মানে 1K পাইছিলে গতিকে ধন্যবাদ জনাইছো যিসকল ব্যক্তিয়ে বা দাদা বা বাইদেউ সকলে যিয়ে হয়তো মোক চিনি কোনোবাই মুখখন পোৱা নাই যদিও এইটো নামটো শুনি আছে যিসকলে ছাপোৰ্ট দি বা ভৱিষ্যতৰ 2026 ইয়াৰ বিধায়ক হবৰ কাৰণে আহ্বান জনালে এইটোতে মই ধন্যবাদ জনাইছো পুনৰাই আৰু অনাগত দিনত এনেকুৱা অনুষ্ঠান থাকিলে সকলোৱে আকৌ যাতে আমাক এনেকুৱা মৰম চেনেহ দি কেনে আগুৱাই লৈ যোৱাৰ কাৰণে সহায় সহযোগ কৰে সেইটো মই পুনৰাই তেখেতসকলক ধন্যবাদ জনাম আৰু 2 নম্বৰতে আপুনি কৈছে অসম গণ পৰিষদৰ ইয়াতে স্থবিৰ হৈছে স্থবিৰটো মহিদুল ইছলাম বৰা ডাঙৰীয়া যোৱাৰ পিছৰ পৰা কাৰণ মহিদুল ইছলাম বৰা ডাঙৰীয়াই অসম গণ পৰিষদৰ 2বাৰ ইয়াৰ পৰা নেতৃত্ব দিছিলে বা আমাৰ প্ৰতিনিধি হিচাপে গৈছিলে তেওঁৰ ডাইনামিক এটা যিটো লিডাৰশ্বিপ আছিলে সেই লিডাৰশ্বিপটো অসম গণ পৰিষদৰ অন্যজন নাই গতিকে আৰু গোটেই এণ্টায়াৰ অসমতো আজি অতুল বৰা ডাঙৰীয়াৰ কথা আমি ক'ব নাযাওঁ ইমান ডাঙৰ আমি সমালোচনা মই কৰিব নাযাওঁ কিন্তু এটা কোম্পানী নিচিনা হৈ আছে অসম গণ পৰিষদটো আৰু ইয়াতে এটা প্লটন বা ছেকশ্যন টাইপ সিহঁতৰ ইয়াতে কোনো ভীতি নাই মই আগতে কৈছো ব্লক নাই তেখেতসকলৰ এটা ব্লক কমিটি নাই সিহঁতৰ আৰু বা কাৰ্যালয় নাই এটা মানে মণ্ডল বোলা বস্তুটো নাই বুথ নাই নহ'লে মুষ্টিময় কেইজনমান আমাৰ শ্ৰদ্ধাৰ কেইজনমান আমাতকৈ আমি দাদাই বোলো প্ৰায় কেইজনকে ঠিক তেনেকুৱা কেইজনমান ব্যক্তি এটা দলটোক ভাল পাই কিনে ধৰি আছে তাৰ মাজত সত্যব্ৰত কলিতাও এজন আছে কিন্তু সত্যব্ৰত কলিতাই মাজতে কোৱা শুনিছো মই এবাৰ ইলেকশ্যন খেলিম তাৰ মানে কি দলৰ তেওঁলোকৰ হুইপ নাই দলৰ আদৰ্শ নাই তাৰমানে খেলিম আৰু দলে টিকেট নিদিলেও তেওঁ খেলিব ডেট মিনছ কি অন্য দলে যাব বুলি আপুনি কৈছে কি কংগ্ৰেছ দলৰ প্ৰতি এনেকুৱা শুনিছে হয় মই আগতেও কৈছো ন গতিকে এনেকুৱা মানুহক কোনোবা আমাৰ কংগ্ৰেছ দলৰ আদৰ্শ এটা আছে কংগ্ৰেছ দলৰ মানুহে যাক আমাৰ গ্ৰাছৰুট লেভেলৰ পৰা যিজন দিব আমাৰ মাননীয় গৌৰৱ গগৈ ডাঙৰীয়াও এতিয়া কৈ আছে যে আমাৰ গ্ৰাছৰুট লেভেলত তাতে কাম কৰক সকলোৱে গ্ৰাছৰুট লেভেলৰ মানুহে ক'ব কাক টিকেট দিবলৈ কোন উপযুক্ততা মই উপযুক্ততা বুলি মই নকওঁ গ্ৰাছৰুট লেভেলৰ মানুহে যিটো ক'ব সেইখনে আমাৰ চাৰ্টিফিকেট মই নহয় কাৰোবাৰ যাৰ নাম কয় তেওঁ কিন্তু আমাৰ এটাই কথা যে আমাৰ নিজৰ দলৰ পৰা যিজন মানুহক আমাৰ দলে সিলেক্ট কৰিব সেইজনহে আমাৰ কাৰণে এই বেলেগ দলৰ পৰা আহিলে এইটো একচেপ্টেবল শব্দ যিটো আছে কোনো ধৰণৰ মও নকৰ একচেপ্ট আৰু কোনো দলৰ মানুহ একচেপ্ট নহয় 1996 চনৰ পৰা 2025 চনৰ প্ৰায় 29টা বছৰ হয় আপুনি হয়তো মাজত কেইবছৰমান আপুনি ব্যৱসায় সূত্ৰে কিছু ব্যস্ততা আছিল ৰাজনীতিৰ প্ৰায় 8 বছৰ আছিলে কিন্তু প্ৰায় 29টা বছৰ আপুনি ৰাজনীতিৰ লগত জড়িত থকা বুলিও ক'ব লাগিব পৰোক্ষভাৱে যদি কিবা কাৰণত দলে আপোনাক আমি আশা কৰোঁ দলে টিকট প্ৰদান কৰক আপুনি নিৰ্বাচন খেলক বিজয় হওক সমাজৰ লগত জড়িত হওক আপোনাৰ যিটো চিন্তাধাৰা জন্মসূত্ৰে আপোনাৰ বংশগতভাৱে যিটো চিন্তাধাৰা সামাজিক যিটো দায়বদ্ধতা যদি আপুনি বিধায়ক নহয় মই সেইটো কথা ক'ব যোৱা নাই আপোনাৰ এই অটুট থাকিবতে সামাজিক সমাজ ব্যৱস্থাৰ লগত হয় কিন্তু আপুনি সমাজ ব্যৱস্থাৰ লগত জড়িত হৈ থাকিব হয় মই আগতে ক'লোচোন মই ৰাজনীতিত আহাৰ আগতো মই সমাজ সেৱাৰ লগত আছো আজি সমাজ সেৱা বুলি ক'লে অন্তৰৰে কম বিদ্যাভাৰতীৰ নিচিনা মহান অনুষ্ঠানটো যি ভেঞ্চাৰ কলেজ হয়তো অসমত ৰেকৰ্ড নাছিল
এই ভেঞ্চাৰ কলেজত মই অনুদান NERDP বুলি যিটো আমাৰ ইণ্টাৰনেশ্যনেল NGO এটা আছিল মই 2005 চনতে আনি আজিৰ পৰা প্ৰায় 20 বছৰ আগত 20 বছৰ আগতে তাত আনি চাৰু চাইডে বাউণ্ডাৰী প্লেগ্ৰাউণ্ড পুৰা বনাই দিলো কলেজখন সম্পূৰ্ণ বনাই দিলো মানে বাউণ্ডাৰী ৱাল সোৱাল আৰ্ট ফিলিং কৰি গোটেই ডেভেলপমেণ্ট কৰি দিলো তাত যিখিনি কৰিব লগা আছিল গোটেইখিনি কৰি দিলো তাৰপিছত পৰৱৰ্তী সময়ত আমাৰ আঞ্চলিক বেজৰা আঞ্চলিক কলেজখন আৰু পাটিদৰং মহাবিদ্যালয়খনৰ আমাৰ এম আছিল কিন্তু লাষ্ট টাইমত NGO ইয়াৰ পৰা অলপ পলায়ন হৈ গ'ল গতিকে আমাৰো অলপ পইচা পাই সোমাই গ'ল তাত যিয়ে নহওক আমি হাতৰ পাই লগাইছিলো বহুত পইচা খানি যি গ'ল কলেজত দান সূত্ৰে দিয়া বুলি আমি ভাবি ললো তেতিয়া যিয়ে নহওক অন্তৰেৰে পইচা এতিয়া আপুনি কৈছে যদিহে এনেকুৱা বিধায়ক আপুনি নহয় সমাজ সেৱাটো বিধায়ক বুলি নহয় সমাজটো বেলেগ বস্তু ৰাজনীতি বেলেগ বস্তু গোটেই আইডিয়লজি সবৰে বেলেগ বেলেগ আমাৰ কংগ্ৰেছ দলৰ আইডিয়লজি বেলেগ কিন্তু সমাজৰ আইডিয়লজি এটাই প্ৰত্যেকজন মানুহে সামাজিকভাৱে এটা নীতিগতভাৱে সাংস্কৃতিকভাৱে সকলো জড়িত কিন্তু আইডিয়লজি এটাই সকলোৰে হ'ব লাগিব কাৰণ সমাজে কোনোবা CPM BJP SJP সেইটো সমাজৰ লগত নাই সমাজৰ এটা অনুষ্ঠান পাতিব হাজাৰ হাজাৰ মানুহ যোগদান তাত থাকিব SJP মানুহকো মাতিব BJP মানুহকো ক'ব কংগ্ৰেছকো মাতিব সেইটো সমাজখনত যাতে আমাৰ ৰাজনীতি কোনো দিন যিমান মঞ্চ হাজাৰ হাজাৰ মানুহৰ মঞ্চ মই পাইছো তাতে কোনো দিন মই ৰাজনৈতিকভাৱে একাষাৰ ভাষণ নিদিওঁ আৰু ৰাইজে যদি মোক ভাল পায় মোক এনেই ভাল পাব আৰু ৰাইজে যদি মোক বেয়া পায় এনে বেয়া পাব ইয়াৰ তুলনা সেইটোই যে স্থানীয় বিধায়ক থকাৰ পিছত ৰাইজে যিখিনি মৰম চেনেহ দিলে আমি বাইৰা চাৰালি বুলি 26ৰ বিধায়ক কাম বিচাৰে সেইটোতে বুজি পায় মতলেবুদ্দিন আহমেদ ফিল্ম প্ৰডিউচাৰ হয় অভিমন্যু নামৰ যিখন এইখন আপুনি জড়িত হৈ আছে হয় নামত কৈ দিয়ক হয় এক নম্বৰ কথা আছে এটা আপোনালোকৰ মেমৰিটা কাৰণে ধন্যবাদ অভিমন্যু বুলি যিখন চিনেমা যোৱা বছৰ নৱেম্বৰত আমি ৰিলিজ কৰিছো সেইখন প্ৰডিউচাৰ মই নিজে আছিলো আৰু মই যেটো অনুষ্ঠান প্ৰতিষ্ঠানত যাও সিনেমা চাও বা যিকোনো নাটক চাও থিয়েটাৰ চাও আৰু কলা কুশলীবিলাক ভাল পাও শ্ৰদ্ধা জনাও কিন্তু সমুখৰ পাই যাই কাও কিন্তু ফটো তুলি সেলফি তোলা মোৰ এই অভ্যাসটো নাই মোৰ বহুত কম মই লাজে পাও কিন্তু এনাই ভাল পাম গতিকে আমাৰ কিছুমান বন্ধুবৰ্গ আছিল আগৰ পৰা কৈছিল থিয়েটাৰ খোলাৰ কথা তাৰপিছত মই ব্যৱসায়িক ক্ষেত্ৰত দূৰে দূৰে আছিলো তাৰপিছত কিছুমানৰ আহ্বান মৰ্মে মই আহি গলো মোৰ ছোৱালীজনী ডাঙৰ ছোৱালীজনী তাকে প্ৰডাকশ্যনটো চাবা দিলো চাবা নতুন সমনাম এন্টাৰটেইনমেন্ট বুলি নতুন এটা ৰেজিষ্ট্ৰেচন কৰি প্ৰডাকশ্যন হাউস বনাই ললো আৰু এইখনে টেকনিক্যালি সাউন্ড অসমৰ ভাল কমাৰ্চিয়েল চিনেমা বনাইছিলো কে প্ৰায় বহুত ঠাই কম পইচা খৰচা কৰি কোৱালিটি গোটেইখানি আমি বম্বেৰ পৰা কৈছিলো যেখিনি কাৰণ এটা কাৰণে কৈছিলো যে সংস্কৃতি যেটো ভাল পাওঁ ইয়াত কোৱালিটি কোন ভাল পাব লাগিব ইয়াত কোৱালিটি কম্প্ৰমাইজ মই নকৰো যি কাম কৰি মই ভাল কাম কৰিম গতিকে আজি মই হেতুৰে গৰ্বিত এদিনা বাইৰা চাৰালিৰ যোৱা বছৰ আমাৰ বিহুখানত সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰিব আহোঁতে আমাৰ মেইন বাইৰা চাৰালিৰ সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰিব আহোঁতে মোক সেইদিনাখনে ঘোষাকে কৈছিলে আমাৰ উত্তৰ কামৰূপৰ গৌৰৱ মোৰ মনটো ভাল লাগিছিল চিনেমাত মোৰ লছ হ'ব পাৰে ডাঙৰ কথা নহয় কিন্তু কয় যে প্ৰথমজন মানে বোলছবি প্ৰডিউচাৰ বা হেৰি নিৰ্মাতা বুলি গতিকে সেইটো এটা মানে সন্মান পইচা দি সন্মান কিনিব নোৱাৰে বুলি মই কওঁ কিছুমান পইচা দিলে এইটো প্ৰেক্টিকেলি যেটো কৰি দিছো সেইটো এটা মানুহে স্মৰণ কৰিছে কিন্তু এনেকুৱা বহুত দেখিছো যে এনেকুৱা ধৰণৰ সামাজিক কামত জড়িত হোৱাৰ পিছত মন্ত্ৰী হয় বিধায়ক হয় অনাৰ চেঞ্জ দা মেনাৰ্স মানুহৰ সন্মান যেতিয়া পায় আচৰণ বদলে এতিয়া বহু ৰাজনৈতিক নেতা দেখিছো তেখেতসকলৰ যিটো আচৰণ আচলতে এক নম্বৰ কথা আছে যিসকলৰ কথা আপুনি কৈছে কাৰণ নাম আমি মেনশ্যন কৰিব নাযাওঁ মই আগতে কৈছো না সামাজিক কথা কওঁতে জন্মগতভাৱে সংস্কৃতি আহে যিয়ে জন্মগতভাৱে সংস্কৃতিৰ লগত জড়িত নাই অসমীয়া কৃষ্টি সংস্কৃতিটো বেলেগ বস্তু ভাৰতবৰ্ষত হয়তো এনেকুৱা লেখত ল'বলগীয়া সংস্কৃতি নাই অসমত মানুহ ঘৰত গ'লে তামোল খান দি পানী কাপ দি বহিব দিয়া কিছুমান ঘৰত গ'লে বেলেগ আউটসাইডত গ'লে বেলেগৰ কিন্তু বাৰান্দাটো বহি থাকিব দিব ঠিক তেনেকুৱাকৈ আমাৰ যিটো মানে সেৱা শুশ্ৰূষাৰ মনোভাৱেৰে অসমীয়া জাতিটো আমাৰ আগবাঢ়িছে গতিকে আৰম্ভণিৰ পৰা মিলা প্ৰীতিৰে গৈছে শংকৰ ৰাজনৰ দেশ বুলি কওঁ দুইজন গুৰুজনাই যিমান মিলা প্ৰীতিৰে আমাক বান্ধোন সোমাই দিছে সেইটোতে আমি সেইবিলাকে শিকি আহিছো ইয়াত ৰাজনীতি কৰিলো মই ধৰ্ম ভিত্তিত নকৰো ধৰ্ম ভিত্তিত যিবিলাকে এতিয়া মাংসৰ নাম কৈ আছে কিন্তু আমাৰ সেইবিলাক উত্তৰ দিবও নোৱাৰো কাৰণ আমাৰ এখন জিবাখানে নকয় যে এটো উত্তৰ দিবৰ কাৰণে মই সক্ষম বুলি মই এটো কোনোবাই যে কয় হয় মোক ইয়াতে যদি মোক স্বীকৃতি নিদিয়ে বা মোৰ এবিলিটি নাই বুলি ভাবে
যি কয় ক'ব সেইবিলাক উত্তৰ আমি দিব নোৱাৰো যি জাতি ধৰ্মক লৈ কিনে ৰাজনীতি কৰে আমি নকৰো আৰু মই যদি কৰিলোহে আজি আপুনি বাইৰে চাইলে পেজটোৰ কথা কৈছে তাত আপুনি যদি ভিউৱাৰ এতিয়া আমাৰ তাত নাথাকে তেওঁলোকৰ তাত থাকিব তাত চাব তাত মেক্সিমাম মানুহে আমাৰ অন্য হিন্দু মানুহৰ দ্বাৰাই নিশ্চয় মোক সাপোৰ্ট দিছে কাৰণ আমি চাব পৰা নাই বা মই নিজে আউটসাইডত আছিলো সেইটো মানে কিন্তু মোৰ বিশ্বাস আৰু যিসকলে মানে আছে মানুহে এডমিট আছে তেখেতসকলে নিশ্চয় গম পাব যে ক্ৰিয়েট কৰিছিল পেজটো গতিকে এইটোৱে আমাৰ বিশ্বাস আৰু এইটোৱে ভৰসা যে আমি সকলোৰ লগত চলিব পাৰো সকলোকে সন্মান জনাব পাৰো ইয়াত জাতি বৰ্ণৰ কথা নাই ইমান সময় দিয়াৰ কাৰণে আপোনাক অশেষ ধন্যবাদ ধন্যবাদ প্ৰিয় দৰ্শক ইমান সময় আমাৰ ষ্টুডিঅ'ত আছিল অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ কাৰ্যবাহী সদস্য মতলেবুদ্দিন আহমেদ আমি আশা কৰোঁ সমাজখনে বাট চাই ৰোৱা সেই মানুহগৰাকী মতলেবুদ্দিন আহমেদে হৈ ৰওক সেই আশাৰে আজিৰ এই অনুষ্ঠানটি ইমানতে সামৰিছোঁ ধন্যবাদ